তো বৰষুণৰ বতৰত এটা গান আছে বৰষুণৰ বতৰত মইনা নুঠে মটৰত তো আজি বৰষুণৰ বতৰ তো মইনাই মটৰত নুঠিলে কি হ'ল আমি উঠিম ন সেইকাৰণে আহি গৈছোঁ অফৰোড কৰিবলৈ আৰু এইপিনে গুজৰাট এইপিনে মই আৰু এইপিনে আছে আৰু এজন দাদা তো অকলে গৈ আছোঁ তো ঠাইখিনি অকণমান গৈ আছোঁ দেখাই আছোঁ ভিডিঅ'টো বলক এইটো ৰাস্তাৰে আকৌ মানে কিমান আগত আৰু এটা ভিডিঅ' এটা ঠাইত গৈছিলোঁ আপোনাৰ লগত মনত আছে নাইবা নাজানো এইপিনে এটা চিমেণ্টৰ কোম্পানী আছে তাত গৈছিলোঁ মনত আছে আৰু গৈ আছোঁ আমি চাৰিজনে পিনে আছে পিনে আছে দেখিছে এইটো কোম্পানীটো আছিলে যে মানে গৈছিলোঁ যে নলবাৰী গৈছিলোঁ যে মনত আছে আপোনালোকে যিসকলে আগৰ পৰা চাই তেতিয়া তেওঁলোকৰ মনত আছে আৰু আজি বেলেগ ঠাইত গৈ আছোঁ নলবাৰীত নহয় মানে বম জচিলা ভিডিঅ' আজি মানে এইখিনিতো নৰ্মেল ভিডিঅ' পাই আছে আজি ভিডিঅ'টো অকণমান জচিলা offroading full offroading হৈ আছে Xpulseৰ লগত এডভেঞ্চাৰ ভিডিঅ' গ্ৰীনাৰী চাওক না মজা ৰাস্তাটো অফৰোড হ'লে কি হ'ব তো গাইছ এইখিনি ভিউৱে আপোনালোকক দেখাইছিলোঁ চাওক যেতিয়া নলবাৰী আহিছিলোঁ এইখিনি ৰাস্তাটোৰ পৰা মানে নলবাৰী আহি পালোঁ আৰু দেখিছে গ্ৰীনাৰী আছিল এইখিনি তেতিয়া আৰু তো গাইছ আহি পালোঁ চাওক নলবাৰী এতিয়া অলপমান ব্ৰেক ল'ম আৰু পিছত ব্ৰেক লৈ আমাৰ ফাইনেল ডেষ্টিনেশ্যনলৈ যাম আৰু ফাইনেল ডেষ্টিনেশ্যনলৈ যাবলৈ হ'লে আমি নলবাৰী কাষৰ যাব লাগে তো আহিলোঁ অকণমান নলবাৰীত অলপ চিল কৰিব অকণমান মানে ইয়াতে মানে অকণমান এতিয়া ৰখোঁ আৰু অকণমান জিৰাওঁ এই ঠাইত আহিলোঁ ইয়াতে অকণমান জিৰাই পিনে ফাইনেল ডেষ্টিনেশ্যন ডাইৰেক্ট আৰু এইপিনে আছে জ্যোতিষ নলবাৰীৰ পৰা ওলাই আহিলোঁ তাতে অকণমান বহিলোঁ অকণমান জিৰালোঁ এতিয়া ব্ৰেক ল'লোঁ আৰু এতিয়া ফাইনেল ডেষ্টিনেশ্যনলৈ গৈ আছোঁ তো গাইছ আহি পাই গ'লোঁ মেহেন্দি পথাৰ আপোনালোকে শুনিছে চাগে মেহেন্দি বুলি কয় এইখিনিতে আহি পালোঁ এইখিনি বহুত দূৰ আহিবলৈ দেখিছেনে আৰু যাবলৈ আছে অকণমান আৰু সেইটো মেহেন্দি পথাৰৰ বজাৰ দেখিলে আপোনালোকে তো গাইছ এটা মজা জেগাত আহি পালোঁ চাওক না কিন্তু এইপিনে এটা নতুনকৈ ব্ৰিজ বনাইছে আৰু ব্ৰিজখন ভাঙি পৰিছে দেখিছে আপোনালোকে দেখিছে আৰু চাওক না দুয়োপিনে নদী এইপিনে এটা ৰুট ব্ৰিজ টাইপৰ আছে ধুনীয়াকৈ মজা লাগিছে এতিয়া ৰখিলোঁ অকণমান ভাইব ল'লোঁ ইয়াৰ পৰা তো এতিয়া যাওঁ আৰু তো গাইছ বহুত দূৰ আহি পালেও নৰ্থ গাৰো হিলছ আহি পালোঁ ঘূৰি ঘূৰি পিনে বহুত দূৰ আহি পালোঁ এইপিনে চাওক গাঁৱৰ মানুহখিনি পূৰা ফুল চাফা কৰি আছে ধুনীয়া লাগিছে প্লেচখিনি বহুত ধুনীয়া জানে গাইছ পূৰা মজা জেগাত আহি পাইছোঁ বহুত দূৰ আহিলোঁ কিন্তু এতিয়ালৈকে আমাৰ ফাইনেল ডেষ্টিনেশ্যনত গৈ পোৱা নাই লাহে লাহে গৈ পাম আৰু কিন্তু এতিয়া বহুত টাইম হৈ গ'ল দেৰি হৈ গ'ল অকণমান আহোঁতে আমাৰ ফুটবল পিচ হ'ব চাগে দেখিছে তো গাইছ ইপিনে মেহেন্দি পথাৰ পাৰ হৈ এতিয়া এনেকুৱা এটা টাৰ্ণ পালোঁ এনেকুৱা টাৰ্ণ পূৰা ফুল ইউ টাৰ্ণ ইমান ধুনীয়া আৰু গাইছ ৰাস্তাটো চাওকচোন দুয়োকাষে পূৰা এনেকুৱা জোপোহা গছ আৰু মাজে ৰাস্তাটো গৈছে ইমান ধুনীয়া ৰাস্তাটো নতুনকৈ বনাই আছে পূৰা কমপ্লিটলি হ'লে ইমান ধুনীয়া লাগিব ন চাওকচোন মজা লাগিছে আৰু এইটো মেহেন্দি পথাৰ ট্ৰেইন ষ্টেচন দেখিছেনে মানে ট্ৰেইন ষ্টেচনৰ মানে চাইডেৰে এই চাওকতে মেহেন্দি পথাৰ পোষ্টাৰ লগোৱা আছে কাষেৰে গৈছে ইউ টাৰ্ণটো পূৰা একদম ফুল ইউ টাৰ্ণ ধুনীয়া লাগিছে এইখিনি ঠাইতে বেষ্ট লাগিছে একদম মজা চাওক না আপোনালোকে অনুভৱ কৰকচোন অনুভৱ কৰক গাইজ ফাইনেলি আহি পালোঁ আমি ঐ ভাই ফুল অফৰোড কৰি আহি পালোঁ এতিয়া মানে ফাইনেল যোনটো ৰাস্তা বাংগালপুৰা যোৱাৰ ঠাইটো কৈ দিলোঁ এতিয়া আপোনালোকক বাংগালমুৰা ঐ নামিব লাগিব নেকি ভাই
ফুল অফৰোড কৰি গৈ আছো এতিয়া আৰু ঐ ঐ ঐ এটা আমি লওঁ ৰয় যাওঁ আৰু ইয়াতে আহি আছে ইপিনে পিছপিনে আমি আহি পালো এক্সপালছ এনে নাম দিছে নেকি ভাই ননমাকে আহি পালো পুৰা অফৰোড কৰি পিনে আৰু ইহঁতে পালচাৰ 220 লৈ আহি আছে ঠাইখিনি আপোনালোক কৈ দিলোঁ বামগাল মুৰা গৈ আছো আমি ঐ গাইজ ৰাস্তা পুৰা অফৰোড ইমান পিছল ন মানে ৰাতিপুৱা বৰষুণ পৰিছিল চাগে তো গৈ পাওঁ আৰু কিন্তু ঠাইখিনি আহি বহুত ভাল লাগিছে পুৰা ভিতৰুৱা একেবাৰে ভিতৰুৱা সিমান হ'লেও ঠাইখিনি ইমান ভাল লাগিছে আৰু দোকান চোকান সকলোবোৰ আছে অকণমান ৰখো এতিয়া সিহঁতো আহি পোৱালৈকে নে কি কয় গাইজ তো গাইজ কি হ'ল জানেনে বহুত দুখৰ কথা দুখেৰে ক'ব লাগে দুখ মনেৰে ক'ব লগা হৈছে কথাটো মানে আমি আহি বহুত দূৰ আহি পালোঁ নৰ্থ গাৰো হিলছ আহি পালোঁ মেঘালয় আহি পালোঁ আহি পিনে কি চালোঁ ৰাস্তাটো একদম অফৰোড কৰি আহিছোঁ গোটেই ৰাস্তাখিনি ৰাস্তা আহি পালোঁ চালোঁ বাঙালমুৰা বোলে ক্ল'জ লাইফ বেন আহিছে এতিয়া বাইক চলাব লগা হৈছে অৱস্থা চাইছোঁ তাৰ অৱস্থা তো এতিয়া কি উপায় নাই এতিয়া বাজে আৰু 3:30 এতিয়া ঘৰলৈ যাওঁ আৰু তেতিয়া বলক ঘৰলৈ যাওঁ আপোনালৈ ভিডিঅ'ত কি দেখা পালে গম নাপাওঁ দে হাৰিবা ঘৰলৈ বুলি তেল মেইনটেইন ভৰাব লাগিব তো গাইজ মানে আমি এইটো ঠাইত যাব খুজিছিলোঁ এইটো ঠাইত দেখিছে আপোনালোকে স্ক্ৰীনত এটা ফটো দি দিছোঁ আগৰে ফটো এইখন ইমান ধুনীয়া এটা বিচত যাব খুজিছিলোঁ নদীৰ পাৰত হয় বিচটো মানে এতিয়া কি হ'ল এতিয়া বাৰিষাৰ দিন বাৰিষা অহাৰ কাৰণে এইটো বন্ধ হৈ গৈছে বৰ্তমান মানে বানপানী অহাৰ কাৰণে গোটেই উটাই লৈ গৈছে সেইটো কাৰণে আৰু বন্ধ সেইকাৰণে ক'ত যোৱাৰ আগতে সেই ঠাইখিনিৰ ইনফৰমেশ্যন গোটেইখিনি লৈ যাব লাগে আগতীয়াকৈ নেক্সট টাইম আৰু ভুল নকৰোঁ এক্সপিৰিয়েঞ্চ এইবিলাকো হ'ল এক্সপিৰিয়েঞ্চ এডভেঞ্চাৰ হ'ল ন এটা ফুল অফৰোড কৰি আহিলোঁ গোটেই ৰাস্তাটো কি ক'ম হেণ্ডেলটো চিধা ৰাখ খালি তো গাইজ উপায় নাই আমি ডেষ্টিনেশ্যনটো নাপালোৱে মানে ক্ল'জ হৈ আছে এতিয়া আহি পিনে ইয়াতে জংলা বজাৰ মেঘালয়ৰ জংলা বজাৰত আহি পিনে অকণমান চাহ খালোঁ ৰিফ্ৰেছমেণ্টৰ কাৰণে তো এতিয়া এইখিনি ঠায়ে চাবলৈ আহিছোঁ উপায় নাই এতিয়া চব চেছ চব খতম গাইজ গাইজ ফাইনেলি আমি দামৰা ৰাস্তা পালোঁ এইটোৱে হ'ল দামৰা ৰাস্তা দুধনৈ এতিয়া দুধনৈলৈ যাত্ৰা আৰু উপায় নাই ফাইনেল ডেষ্টিনেশ্যনটো নাপালোৱে আৰু উপায়তো নাই না গাইজ কেতিয়াবা হৈ যায় এনেই গাইজ চাওক না বতৰ কি কৰিছে এতিয়া সেই দামৰাত ৰখিলে অকণমান কিবা খাবৰ কাৰণে এতিয়া বতৰটো চাওকচোন উফ বাই চুই বতৰটা পুৰা মজা কৰিছে এইটো ভিডিঅ'টো পুৰা বম অফৰোডিং আছিল পুৰা বম জচিলা আছিল যদিও ফাইনেল ডেষ্টিনেশ্যন গৈ নাপালোঁ তেতিয়া কি কৰিব উপায়তো নাই না গাইজ এতিয়া আৰু নেক্সট ভিডিঅ' কিন্তু ধামাকা হ'ব প্লেন বনালোৱে আমি ক'ত যাম বুলি তো নেক্সট ভিডিঅ'লৈ ৰেডি হওক বাই বাই